নমস্কাৰ গাইজ, আপোনালোকৰ বাবে ভাৰত চৰকাৰৰ এক আঁচনিৰ পইচা মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে, য'ত আপোনালোকৰ নিশ্চয় থাম্বনেইল চাই বুজি পাইছে যে PM কিষাণ সন্মান নিধি যোজনাৰ পইচা আপোনালোকৰ বাবে এই কেইদিনৰ ভিতৰতে মুকলি কৰি দিব। এটা নতুনকৈ মেছেজৰ সহায়ত আপোনালোকৰ এই আপডেটটো আহি গৈছে। নিশ্চয় এই মেছেজটো দেখিছে, किसानों को स्वागत, PM किसान योजना के तहत अप्रैल के पहले हफ्ते में खाते में आएगे 2000 रुपये। निश्चय बुझी पाइছে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ এই 2000 টকাটো মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে। এই পইচাটো আপোনালোকৰ PM কিষাণ সন্মান নিধি যোজনাৰ পইচা হয়। আপোনালোকৰ এইকেইদিনৰ ভিতৰত আপোনালোকৰ এই পইচাটো মুকলি কৰি দিব, নিজৰ বেংক একাউণ্টত সোমাই যাব। যিসকলে নতুনকৈ এই PM কিষাণ সন্মান নিধি যোজনাৰ এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এইটো অতিকৈ ভাল খবৰ হয়। তেওঁলোকেও এই পইচাটো নিজৰ বেংক একাউণ্টত সোমাই যোৱা, এই কিস্তিতে পইচা সোমাই যোৱা চান্স আছে। নিশ্চয় বুজি পাইছে। যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰিব নাপাহৰিব। এই চেনেলটোত দিয়া নতুন ভিডিঅ' আপোনালোকে অতিকৈ সোনকালে চাব পাৰিব। আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।